आगे आगे चलूं मैं पीछे मेरी जिंदगी थोड़ा सा जी लूं आज मर्जी है मेरी कच्चे कच्चे रस्तों पे जिंदगी है टेढ़ी सी रोशन है रात और सुबह मेरी अंधेरी सी बीते কিৰিম ৱাটাৰফলৰ পৰা আহি 7 সিষ্টাৰ পালোঁ 7 সিষ্টাৰত এতিয়া অলপ মানে বতৰটো অলপ ঠাণ্ডা মানে কি শান্ত কৰিছে মানে বৰষুণটো কমিছে কুঁৱলীও অলপ কমিছে মানুহবিলাকে 7 সিষ্টাৰ চাব পাৰিছে ধুনীয়াকৈ আমি আহি পালোঁ নকালিকা ফলছ আপোনালোকক দেখাই আছোঁ নকালিকা ফলছ নকালিকা ফলছ আপোনালোকে চাওক মানে এই আমি অলপ বেমাৰীটো হিয়া এই বেমাৰীৰ কাৰণে মোক চাই লগাব সেই বেমাৰী অলপ বিৰাট ভোক লাগি বেমাৰী অলপ সেইকাৰণে আমি নাখাওঁ এতিয়া লাঞ্চ কৰিম এতিয়া ইয়াতে ভাল হ'ব এইখনত ধুনীয়া এইখনতে খাই লওঁ অঁ এইফালে বহি লওঁ এইটো চাইডে ইয়াতে এটা কিবা খাই লৈ ইয়াৰ পৰা ওলাম আকৌ মজা খানা নকালিকা ফলছৰ কাষত আমি ইয়াত আহিলোঁ মানে ইমান ঠাণ্ডা ইয়াত ইমান কুঁৱলী পৰিছে আমাৰ মানে লগৰ এটা মানে কাপোৰ কানি অনা নাছিলে এনেকৈ মানে টি চাৰ্ট পিন্ধি আছে এনেকুৱা ঠাণ্ডা লাগিছে তাৰ সি মানে স্কাৰ্ফ উৰি লৈছে এই চাওকচোন আপোনালোকে আপোনাৰ কি হৈছে মানে ইমান ঠাণ্ডা নেকি মানে নাই এইটো স্কাৰ্ফ মানে সেই কিনি ল'লোঁ অলপ পিছফালে এই স্কাৰ্ফ জানো নাপায় দেখোন কিবা মেক্সি চেক্সি তুমি লৈ লৈছা নেকি এইটো নে কিবা মেক্সি নহয় হা স্কাৰ্ফে নেকি মেক্সি নহয় এইটো হে সেই কি আছিলে এইটো গুদামো আছে দেখোন মই বস্তু চোৱা নাই চাম ফুলকৈ চাম নেকি মই চোৱাই নাই মানে ডাইৰেক্ট উৰিয়ে লৈছোঁ ইমান ঠাণ্ডা মানে পূৰা কঁপি আছোঁ যে বহুত ঠাণ্ডা ন ইয়াত সেইকাৰণে এই স্কাৰ্ফ সেই নহয় কিন্তু মই দেখাম নেকি এনে আপোনাক নালাগে হ'ব দিয়া আৰু ঠাণ্ডা লাগিছে যে তল দেখোন তুমি হাফ পেণ্ট পিন্ধি আছা এনে হাফ পেণ্ট পিন্ধি ঠাণ্ডা তলৰ ফালেও লাগিছে নাপালোঁ বৰা তলৰ হ'ব দিয়া ঠিক আছে কিবা অলপ এনেকুৱা কি বস্তুটো গলিকাৰ পৰা আহিলোঁ দে উঠ আপ বেক কৰা গাৰ্ডেন অফ কেপছ আমি তাত সোমাম আপোনালোক তাৰে এতিয়া সেই দিম কি আছিলে আমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগে গৈ কেপছ গাৰ্ডেন অফ কেপছত আহিলোঁ ইয়াত তুমি গ'ল চব টিকেট কাটিব লগা হৈছে ইয়াতে এডাল্টৰ কাৰণে হয় আপোনাৰ 100 ৰুপিজ টিকেট ফি আৰু চিলড্ৰেনৰ কাৰণে 50 আৰু গাড়ী পাৰ্কিং 20 টকাকৈ লয় সেইটো ঠিকে আছে কিন্তু সেয়া কেমেৰা আনিলে এক্সট্ৰা চাৰ্জ ভৰিব লাগিব মোবাইলত কথা নাই পালং চিম স্পট নম্বৰ এইটোৰ কাৰণে মোক এতিয়া এক্সপ্লেইন কৰি দিব আপোনালোকে সোধক Palang means bed and CM means अरे मोबाइल एक शोर कर रहा है Palang means bed. bed Yes. And ये क्या bed and pillow is called palang. And then CM means king. King. Raja yeah bed raja Yes, king's bed. King's bed very nice বহুত ধুনীয়া হয় বহুত ভাল লাগিছে এই গাৰ্ডেন অফ কেপছ আপোনালোকেও আহিব ইহঁত চিন্তাত পৰিছে কাৰণ এইটো বহুত সৰু চিৰি নাম্বাৰ 2 চাই চামচি
কেনে লাগছে এইটো বল আপোনালোকে ভিডিঅ'ত যিখিনি দেখা পাব দুটামান ক্ৰীম ৱাটাৰফল আৰু ধৰক নাহলিকা ফল আৰু লগতে এইটো গাৰ্ডেন অফ আৰু লগতে কি আছিলে এইটো ফৰেষ্টটো এই মানুহজনৰ কাৰণে আমি চাব পাৰিছোঁ এটা আমি ধন্যবাদ দিছোঁ বহুত ভাল লাগিছে মানুহজন ভাল হওক আৰু অলপ আহিছোঁ ইয়াতে ঠিক আছে ইয়াতে বৰষুণ দিলে অলপ শ্লিপ হয় সেইকাৰণে আপোনালোকে ভাল শ্লিপাৰ নহ'লে ভাল শ্বু পিন্ধি আহিব ইয়াত যদি গ্ৰিপ নাথাকে ন আপোনালোকে পৰি যাব বহুত তললৈকে যাব লাগে এবাৰ ওপৰ এবাৰ তল কথা ল'ব লগা হ'ল আকৌ আজি মানে ৱেডাৰ কেনেকুৱা মানে এবাৰ যদি কুঁৱলী এবাৰ আহিছে আপোনাৰ মাজত সেই ধুনীয়া মানে এটা মনোমোহা বৰষুণ আকৌ তাৰ মাজত আহিছে আকৌ আপোনাৰ মাজতে ফোক মানে ফুল্লি কুঁৱলী সেইটো কুঁৱলী নহয় একদম মানে হেভি কুঁৱলী তাৰপাছত আকৌ মাজতে আহিছে পূৰা ক্লিয়াৰ মানে নেচাৰ মানে পূৰা ক্লিয়াৰ আপোনালোকৰ এটা এনেকুৱা অনুভৱ হোৱা নাই যেন মই যেন এমাজন ফৰেষ্টত সোমাই গৈছোঁ আপোনালোকে মোৰ পিছে গোটেইবিলাকে চাই আছে বৰ্তমান আপোনালোকে মোৰ লগত জাৰ্ণি কৰক গাৰ্ডেন অফ কেভ এইটো বহুত ধুনীয়া হয় আৰু আপোনালোকে তলৰ পৰা উঠি আহি ওপৰৰ পৰা ভাগৰ লাগি গৈছে তেওঁলোকে চিধা সিফালে যাব দিছে তেওঁলোকে হাঁহিছে মই ভিডিঅ' কৰাই তেওঁলোকে কৈছে যে চিধা ইহা মানে 11 কমপ্লিট কৰাৰ আগত 10ত যাব লাগিব 10ত আগতে আপোনালোকে চাওক চাই উঠি এইবিলাক আমাৰ এওঁলোকে यहाँ पे है ना घर उधर यहाँ पे काम करते हैं आप लोग हाँ काम करते हैं बहुत धुनिया है बहुत अच्छा आदमी है ये लोग बहुत प्यारी है क्योंकि सबको हेल्प करते हैं सबको ये करते हैं আপোনালোকে চাব বহুত ভাল হৈছে বাই বাই এওঁলোকৰ বাবে এটা লাইক দিব एक्सप्लेन কৰিছে দিদি বাই বাই বহুত ভাল লাগিছে বহুত আচ্ছা লগা বহুত মৰম মানুহবিলাকৰ বিৰাট মৰমীয়াল হয় আৰু বিৰাট ৰঙা অলপ কাৰণ বতৰ ইমান ধুনীয়া মই এদিন হৈছোঁ নেকি আজি অলপ ৰঙা কাৰণ মই দুদিন থাকি অলপ ৰঙা ভাৱ এটা হৈছে মোৰ গালখন হৈছে নেকি নাই হ'ব পাৰে নাজানো আপোনালোকে গম পাব বাই বাই গাৰ্ডেন কেপছৰ পৰা আহিলোঁ ইফালে চেৰাপুঞ্জীৰ ফালৰ পৰা এতিয়া আমি ইফালে শ্বিলং ফালে গৈ আছোঁ এতিয়াও ডাউকিলৈকে পাৰ হৈ যোৱা ৰাস্তাটো পোৱাই নাই তাৰপাছত আমি ডাউকি নাযাওঁ বাৰু কথাটো ক'লোঁ আমি ডাইৰেক্ট চিধা আমি মানে ভায়া পুলিচ বজাৰ তাৰপিছত আমি গুৱাহাটীত